গুৰুত্বপূৰ্ণ খবৰ যেহেতু এনে ধৰণৰ পৰীক্ষা চৰকাৰী নিযুক্তি পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰিবৰ বাবে বিভিন্ন সময় বিভিন্ন ধৰণৰ পদক্ষেপ লোৱা হৈছিল তাৰ পাছতো কিন্তু দেখিবলৈ পোৱা গৈছে এনে ধৰণৰ পৰীক্ষাত এতিয়া দুৰ্নীতি সংঘটিত হোৱাৰ কথা শেহতীয়াকৈ পোহৰলৈ আহিছে এক চাঞ্চলকৰ অভিযোগ উত্থাপন হৈছে এজন বিধায়কৰ বিৰুদ্ধে শেহতীয়া এডিআৰ পৰীক্ষাক লৈ এনে ধৰণৰ চাঞ্চলকৰ অভিযোগ চাকৰিৰ নামত ধন সংগ্ৰহ কৰিছে এটা অজ্ঞাত চক্ৰই একাংশ প্ৰাৰ্থীৰ পৰা 3 পৰা 8 লাখকৈ টকা দাবী কৰিছে সেই চক্ৰটোৱে আৰু সেই চক্ৰটোৰ সৈতে এজন প্ৰাক্তন বিধায়ক জড়িত থকাৰ অভিযোগ ইতিমধ্যে উত্থাপন হৈছে আৰু জিপি সিঙক টুইট যোগে এজন লোকে এই অভিযোগ দাখিল কৰিছে ধৰণৰ পৰীক্ষাত এতিয়া দেখিবলৈ পোৱা গৈছে যে দুৰ্নীতি সংঘটিত হোৱাৰ শেহতীয়া তথ্য পোহৰলৈ আহিছে চাঞ্চলকৰ অভিযোগ উত্থাপন হৈছে কিন্তু এই পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে ৰাজ্য চৰকাৰ সমানে তৎপৰ হৈ পৰিছিল অতি কটকটীয়া ব্যৱস্থা নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল প্ৰতিগৰাকী প্ৰাৰ্থীক মোবাইল নিবলৈ বা যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী নিয়াৰ ক্ষেত্ৰত বাধাৰ পৰা হৈছিল তেওঁলোকক তন্নকৈ খানা তালাচী কৰা হৈছিল লগতে আৰক্ষীৰ ফালৰ পৰা ৰাজ্য চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছিল যদিহে এই পৰীক্ষাত দুৰ্নীতি সংঘটিত হয় তেওঁক লগে লগে তৎকালীনভাৱে তেওঁক যেহেতু জেললৈ নিক্ষেপ কৰা হ'ব সেই ঘোষণা সেই হুংকাৰ দিয়া হৈছিল তাৰ পাছতো এতিয়া দেখিবলৈ পোৱা গৈছে চাকৰিৰ নামত ধন সংগ্ৰহ কৰিছে এটা অজ্ঞাত চক্ৰ এইদৰে পিছ দুৱাৰেদি এটা চক্ৰ এতিয়া তৎপৰ হৈ পৰিছে ধন সংগ্ৰহৰ বাবে আৰু এই চক্ৰটোৰ সৈতে এজন প্ৰাক্তন বিধায়ক জড়িত থকাৰ এক অভিযোগ ইতিমধ্যে উত্থাপন হৈছে আৰু জিপি সিঙক টুইট যোগে এই